Hello friends, welcome to Education. আজি ভিডিঅ'টোত Ctetৰ প্ৰশ্নসমূহ কেনেকৈ ডাউনলোড কৰিব তাক দেখুওৱা হ'ব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে সকলোতকৈ ভিডিঅ'সমূহ আগত পায়। সো বলক ভিডিঅ'টোলৈ আগবাঢ়ো। পোনপ্ৰথমে আপোনালোকে গুগলত Ctet টাইপ কৰিব আৰু যেটো ctet.nic.in এটো অফিচিয়েল ওয়েবসাইট ইয়াত লগইন কৰিব। এটো দেখিছে অফিচিয়েল ওয়েবসাইট হয় আৰু ইয়াত ইম্পৰ্টেন্ট লিংকস তললৈ দেখিব আৰু ইয়াত 2018-19 প্ৰশ্নসমূহ আপলোড কৰা আছে। আপোনালোকে তিনিওটা চিটেই ডাউনলোড কৰি প্ৰেক্টিছ কৰিব পাৰে। ইয়াত মই আপোনালোকক previous year question paper December 2019 ক্লিক কৰি দেখুৱাম। এয়া question paper December 2019 previous year question paper year December 2019 paper 1 আৰু paper 2 paper 1 প্ৰশ্নসমূহ এইখিনি paper 1 main আৰু paper 1 Assamese Bengali গাৰো আপোনালোকে যেটো ল্যাঙ্গুৱেজ সিলেক্ট কৰে সেকেন্ড ল্যাঙ্গুৱেজ ইনি আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু এইফালে দেখিছে পেপাৰ 2 মেইন ঠিকদৰে আসামিজ বেংগলী আপোনালোকে যি বিচাৰে ডাউনলোড কৰিব পাৰে। প্ৰথমে মই পেপাৰ 1 মেইন ডাউনলোড কৰিম। ইয়াত ক্লিক কৰিম। এইখন পেপাৰ 1 মেইন প্ৰশ্ন ইয়াত দেখিছে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগি প্ৰশ্নসমূহ এনেদৰে আপোনালোকে তললৈ গৈ থাকিব। ইয়াত দেখিছে নেক্সট এনেদৰে আপোনালোকে তললৈ গৈ থাকিব আৰু প্ৰশ্নসমূহ পাব। ইয়াৰ পিছতেই আমি ডাউনলোড কৰিম অসমীয়া আসামিজখন মই ডাউনলোড কৰিম। এইখন পেপাৰ 1 আসামিজ সেকেন্ড ল্যাঙ্গুৱেজ এখন আসামিজ হয় আসামিজৰ প্ৰশ্ন। এয়া অসমীয়া প্ৰশ্ন হয়। আপোনালোকে ডাউনলোড কৰি ঘৰতে প্ৰেক্টিছ কৰিব পাৰে। অফিচিয়েল ওয়েবসাইটত এইখিনি আপলোড কৰা আছে। আপোনালোকে অফিচিয়েল ওয়েবসাইটলৈ গৈ ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব। খুব সহজেই ডাউনলোড কৰিব পাৰিব। পেপাৰ 2 মেইন মই ক্লিক কৰিছোঁ। এইখন পেপাৰ 2 মেইন হয়। ইয়াত আপোনালোকে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগোগি মেথছ সায়েন্স হিন্দী EVS সকলোখিনিয়ে পাব। তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াৰ পিছতে পেপাৰ 2 আসামিজ মই ডাউনলোড কৰিম। আপোনালোকে বেংগলী গাৰো বা যিয়ে আপোনালোকৰ পেপাৰ হয় আপোনালোকৰ সেকেন্ড ল্যাঙ্গুৱেজ হয় ডাউনলোড কৰিব পাৰে। মই আসামিজত ক্লিক কৰিম। এখন অসমীয়া পেপাৰ হয়। পেপাৰ 2 অসমীয়া হয়। এইখন দেখিছে ইয়াত প্ৰশ্নসমূহ আছে। আপোনালোকৰ যিখিনি দুৰ্বলতা আছে সবলতা কৰাৰ একমাত্ৰ উপায় হৈছে এই পেণ্ডেমিক সময়খিনি সদব্যৱহাৰ কৰা আৰু এই প্ৰশ্নসমূহ আপোনালোকে ডাউনলোড কৰি ঘৰতে প্ৰেক্টিছ কৰিব পাৰে। গতিকে ভিডিঅ'টো ইমানেই।